বহুত টেনশ্যন বন্ধু ৰং নম্বৰ লগাই টেনশ্যন হৈ গৈছে মানুহটো ক্ষীণাই গৈছোঁ টেনশ্যনত। অঁ 2-4 দিন আৰু ছোৱালীবোৰে কথা পাতে তাৰপৰা ৰিচাৰ্জ খুজি চাগে কৈছে ইনষ্টাগ্ৰাম ৰিলচ বনাবলৈ ৰিচাৰ্জ এটা কৰি দিয়াচোন। পিছদিনাখন আপুনি যদি ৰিচাৰ্জ কৰি নিদিয়ে নহয় পিছদিনাখন মোবাইলে চুইচ অফ কৰি থয়। হোৱাটছএপত ব্লক লিষ্ট কৰি দিয়ে। এনেকুৱা হৈছে আকৌ অঁ বহুত টেনশ্যন আৰু ছোৱালী বিচাৰি নাপামেই নেকি ৰং নাম্বাৰ লগাই আমনি লাগি গৈছেগৈ আৰু টেনশ্যনত ক্ষীণাই গৈছোঁ মানুহটো কি ক'ব। 2-3 দিনৰ পিছত ফোন কৰিলে কয় ফোন নকৰিবা আজি ইয়াৰ পৰা। কিমান টেনশ্যন হৈ যায় নাই তেতিয়া আৰু বোলো কিয় কৈছে মোৰ বুকিং আছে BF মানে BF হেনো বুকিং আছে। তাৰপিছত মই আকৌ মোকো বুক কৰি লোৱা কিনো হয় কেইটা বুকিং কৰি থৈ আছে 2-3টা আছে মই কৈছোঁ মোকো কৰি লোৱা কিনো আপত্তি 2-3-4-5টা কৰি লোৱা কথা নাই না। যেতিয়া বিয়া বাৰু টাইম হ'ব চবৰে নাম লিখি আৰু ডাব্বা এটাত ভৰাই দাচগুটিৰ নিচিনা আৰু নামটো আহে আৰু তাৰ লগতে বিয়া হ'লেই হয় দেখোন। এতিয়াতো বুকিং কৰি মোকো লোৱা কি কথা ক'ব আহিছে বুলি কয়। তোমাৰ ভালৰ কাৰণে কৈছোঁ আকৌ অঁ তেনেকৈ কৈছোঁ বিদ্যা কৈছোঁ তেনেকৈয়ে কৈছোঁ আইডিয়াটো বেয়া নহয় ভালেই কৈছে আপুনি। মইতো ভালেই কওঁতো আৰু মইতো আৰু সঁচা কথা কোৱা মানুহে না। মই ক'লোঁ মোৰ ছোৱালীৰ লগত কথা নাপাতিলে টোপনিয়ে নাই ভাত খাবই মন নোযোৱা হৈ যায়। কথা পাতি থাকিবা আকৌ দেই দেহা শুন বুলি নক'লে মোৰ একদম ভালেই নালাগে আৰু কি ক'ব সঁচা আকৌ। তাৰপৰা কৈছোঁ চুমা এটা দিয়া না দেহা অঁ লোৱা পুৰা দি দিছে আৰু টপককৈ দিছে। মই কৈছোঁ আইডিয়াটো কেনেকুৱা দিছোঁ 2-4টা কটাই থোৱা বস্তু পাবা ৰিচাৰ্জো ভৰাই দিব মই এতিয়া ৰিচাৰ্জ এটা ভৰাই দিম আৰু পূৰা ফূৰ্তি পাই গৈছে সঁচা আকৌ।